আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আজি আপোনালোকৰ মাজত এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম আৰু এজন খ্ৰীষ্টান পাদ্ৰীৰ মাজৰ বিস্ময়কৰ ঘটনা। আহক ভিডিঅ'টোলৈ। নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ বয়স যেতিয়া 12 বছৰ, মতান্তৰে 12 বছৰ 2 মাহ 10 দিন আছিল, তেতিয়া তেখেতৰ চাচা আবু তালেবে ব্যৱসায়ৰ উদ্দেশ্যে বালক নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক চিৰিয়ালৈ লৈ গৈছিল। সিহঁতে যেতিয়া বস্ত্ৰা নামৰ ঠাই পালেগৈ, তেতিয়া সিহঁতে বস্ত্ৰাৰ এঠাইত সিহঁতৰ নিজৰ তম্বু টানিলে। সেই সময়ত বস্ত্ৰা ৰোমান সাম্ৰাজ্যৰ উপদ্বীপৰ ৰাজধানী আছিল। সেই বস্ত্ৰা চহৰতে জাৰ্জিছ নামৰ এজন খ্ৰীষ্টান পাদ্ৰী আছিল। তেওঁ বুহাইৰা নামে পৰিচিত আছিল। সেই খ্ৰীষ্টান পাদ্ৰীজনে তেতিয়া গীৰ্জাৰ পৰা বাহিৰ হৈ আহি আবু তালেবৰ কাফিলাৰ ওচৰলৈ আহিল আৰু সিহঁতৰ মেহমানদাৰী কৰিলে। কিন্তু ইয়াতে এটা মন কৰিব লগা কথা যে সেই খ্ৰীষ্টান পাদ্ৰীজনে ইয়াৰ আগতে কেতিয়াও গীৰ্জাৰ পৰা বাহিৰ নহৈছিল। যেতিয়া সেই খ্ৰীষ্টান পাদ্ৰীজনে নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক দেখা পালে, তেওঁৰ হাতত ধৰি ক'লে, এওঁ ছাইয়্যিদুল আলামিন, এওঁক ৰহমাতুল লিল আলামিন হিচাপে আল্লাহ পাকে দুনিয়ালৈ প্ৰেৰণ কৰিছে। তেতিয়া তেখেতৰ চাচা আবু তালেবে এওঁক সুধিলে, আপুনি এইটো কেনেকৈ গম পালে? তেতিয়া তেখেতে ক'লে যে আপোনালোকে যেতিয়া ইয়ালৈ আহিছিল, তেতিয়া ইয়াৰ ওচৰৰ গছ গছনিবোৰৰ শিলবোৰে চিজদাত নত হৈছিল আৰু ইহঁতে আল্লাহৰ নবীৰ বাহিৰে আন কাৰো ওচৰত চিজদা নকৰে। আৰু সেই খ্ৰীষ্টান পাদ্ৰীজনে ক'লে যে মহৰে নবুৱতৰ দ্বাৰাই এখেতক চিনিব পাৰিছোঁ। এওঁৰ কান্ধৰ পিছফালে নৰম হাড়ৰ তলত চেবৰ ফলৰ নিচিনা এটা চিহ্ন আছে আৰু এইটো আমি আমাৰ ধৰ্মীয় গ্ৰন্থত পাইছোঁ। এইটো কথা সেই খ্ৰীষ্টান পাদ্ৰীজনে ক'লে। আৰু খ্ৰীষ্টান পাদ্ৰীজনে তেখেতৰ চাচা আবু তালেবক ক'লে যে আপুনি এখেতক চিৰিয়ালৈ লৈ নাযাব, ইহুদীসকলে এওঁৰ ক্ষতিও কৰিব পাৰে। তেতিয়া তেখেতৰ চাচা আবু তালেবে বালক নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক কেইজনমান সঙ্গীৰ সৈতে মক্কালৈ ঘূৰাই পঠায়। গতিকে এই ভিডিঅ'ৰ পৰা আমি এইটোৱে জানিব পাৰিছোঁ যে যেতিয়া নবী কৰিম সাল্লাল্লাহু বালক আছিল, তেতিয়া সেই খ্ৰীষ্টান পাদ্ৰীজনে পৰিচয় দিছিল যে এওঁ শেষ নবী আৰু সৰ্বশেষ নবী, আল্লাহ পাকে এওঁক ৰহমাতুল আলামিন হিচাপে প্ৰেৰণ কৰিছে। তো আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে।